হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আজি মই কোনো ৰন্ধা ভিডিঅ' বা ক'ৰবাত ফুৰবা যোৱা ভিডিঅ' নিদিওঁ। আজি ভিডিঅ'টো হ'ব অলপ বেলেগ ধৰণৰ। থাম্বনেইলখন চাইতো আপোনালোকে গমেই পাইছে আজি কিহৰ ওপৰত মই বনাইছোঁ ভিডিঅ'টো। আৰু যিবিলাকে জানেতো জানেই, আৰু যিবিলাকে নাজানে সেইবিলাকে শিকি ল'ব পাৰিব ধুনীয়াকৈ ভিডিঅ'টো চাই পেলাই। মই A to Z দেখাম মইনো কেনেকৈ কি কৰিছোঁ। আহক তেন্তে আমি বানাওঁ ধুনীয়াকৈ। মই মানে এটা বনাইছোঁ এইটো এনেকুৱা ডিজাইনত কুচন এনেকুৱা ইয়াতে বটাম লগাই দিছোঁ। এইটো ডিজাইন আৰু এইখিনি পিছৰ পাতখিনি এইখিনি তেনেকুৱা ডিজাইনৰ কুচন বনাবৰ কাৰণে আমাক লাগিব এনেকুৱা এখন কাপোৰ, য'ত নেকি বহল 21 ইঞ্চি, দীঘলটো 60 ইঞ্চি আৰু চিন দি যাব লাগিব এনেকৈ 3 ইঞ্চি। এইটো 3 ইঞ্চিৰে 1 ইঞ্চি আৰু 1 ইঞ্চিৰে 1 ইঞ্চি, মানে এইখিনি ডিজাইনত আৰু এইখিনিত হ'ল এই 3 ইঞ্চিৰে এইটো 4 ইঞ্চিৰ 4 ইঞ্চি এইখিনি ডিজাইনত এইখিনিত মানে 3 ইঞ্চিৰে 1 ইঞ্চি 1 ইঞ্চিৰে 1 ইঞ্চি। এতিয়া দুটা ভাগ, দুটা মানে 4টা। এই 1 ইঞ্চিৰে আৰু হাফ ইঞ্চি কৰি দিব লাগিব। ইয়াৰে মই এটা বানিয়ে আছোঁ আৰু চিলাইটোনো কেনেকৈ দেই দেখাই দিওঁ আপোনালোককো। চিন এনেকৈ দেই, এইটো এটা ঘৰেৰে এটা ঘৰত এনেকৈ দি পেলাই এইফালে হ'ল দিয়ক। মই এইখিনি চিলাওঁ, এইখিনি চিলালোঁ এনেকৈ। আপোনালোককতো দেখুৱাইছোঁ কেনেকৈ চিলাওঁ। চিলাইটো এতিয়া জইন কৰিব লাগিব এনেকৈ জইন কৰি দিব লাগিব। এতিয়া মোৰ চিলা হ'ল, এইখিনি অলপ মেন আছে চিলাবা। জইন কৰা হৈ গ'ল। এইবাৰ একফালে আৰু এনেকৈ চিলাই কৰি দিব লাগিব। একফালে এনেকৈ চিলাই কৰি দিলোঁ। একফালে এনেকৈ বন্ধ কৰি দিয়াৰ পিছতহে তাৰমানে ফাইবাৰখিনি ভৰাব পৰা যাব। এনেকৈ ইয়াতে এনেকৈ মোৰ লগত ফাইবাৰ কম আছে, যেখিনি ফাইবাৰ আছে সেইখিনিৰে হ'ব নহয়। মানে আপোনালোকক দেখুৱাব পাৰিলোঁ সেনেকৈ তথাপিও অলপ দেখিয়ে দিওঁ। এই যে ডিজাইনটো আছে সেইটো ডিজাইনত এনেকৈ ভৰলিয়ে নহ'ব। ফাইবাৰখিনি এক্সট্ৰাকৈ এনেকৈ গোল কৰি পেলাই এনেকৈ সৰু লাৰু কৰি পেলাই এনেকৈ এক্সট্ৰাকৈ দিব লাগিব। এনেকৈ সোমাই দিব লাগিব। তেতিয়াহে মানে এইটো গোল ডিজাইনটো হ'ব। এইটো গোল ডিজাইনটো হ'ব। আমাৰ যে ফাইবাৰ কম আছে, নহ'লে একেবাৰে কমপ্লিট কৰি দেখুৱালোঁ হয়, কিন্তু ফাইবাৰ কম থকাৰ কাৰণে একেবাৰে কমপ্লিট কৰি দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। ডিজাইন ধুনীয়া কুচন, কম সময়তে ধুনীয়া কুচন, মেচিনৰ ইয়াত কাম নাই। ফাইবাৰখিনি ভৰাৰ পিছত আৰু এনেকুৱা ডিজাইনটো। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব আপোনালোকে, আৰু যদি ভাল লাগিল প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। বাই বাই।